আমাৰ ঘৰলৈ আহাচোন এই ল'ৰাটোৰ যে কি হৈছে নহয় কি হৈছে তাৰ এইবোৰ একো কথাই নুশুনে সদায় পইচা বিচাৰে আৰু আজি দিব নোৱাৰাৰ কাৰণে হাতত ৰছী লৈ মৰিব ওলাইছিল কেনেবাকৈ মই নেদেখিলে ইমান পইচা ই কি কৰে ই সদায় ড্ৰাগছ খায় ড্ৰাগছ খায় আৰু নাখালে এই অৱস্থা কিগৰাকী মাক দেউতাকে নিজৰ ল'ৰা ছোৱালীক বেয়া বস্তু খাবলৈ মানা কৰে আৰু মই ইয়াক জীয়াই ৰখাৰ কাৰণে ড্ৰাগছ খাবলৈ টকা আনি দিছোঁ ৰাজীৱ তই তাৰমানে গুৱাহাটীলৈ গৈ এইবোৰহে শিকিলি আজিকালি এইবোৰ বিচাৰি চহৰ নগৰলৈ যাব নালাগে নহয় পুলিচ প্ৰশাসনে যে কি কৰি আছে একোই বুজি নাপাওঁ অকল পুলিচ প্ৰশাসনক দোষ দিলেই নহ'ব খুৰী আমি নিজেও ঠিক হ'ব লাগিব মই ইয়াক এনেদৰে চাই থাকিব নোৱাৰো দীপক মই শেষ হৈ গ'লো এতিয়া মোৰ হাতত দুটাই ৰাস্তা চোৰ ডকাইতি নহ'বা চুইচাইড ৰচোন এই মৃত্যুৱেতো শেষ সমাধান নহয় তাৰ বাহিৰে আৰু মই কি কৰিব পাৰিম এই মায়ে বাপেৰাই দিয়া জীৱনটো অকল তোৰ ইচ্ছামতে চলালেই নহ'ব নহয় চাৰিওফালে মই কেৱল অন্ধকাৰে দেখিছোঁ মোৰ হাতত আৰু বেলেগ ৰাস্তা নাই ৰাস্তা আছে যদি তই বিচাৰ মই সেই ৰাস্তা দেখুৱাই দিম ইয়াৰ একমাত্ৰ উপায় হ'ল নিচা মুক্তি কেন্দ্ৰ নাই সেইবোৰলৈ নাযাওঁ মই মানুহে হাঁহিব মোক মানুহে হহাটো ডাঙৰ কথা নহয় কথা হ'ল তালৈ গ'লে যদি তোৰ জীৱনটো বাচে তেনেহ'লে যোৱাত আপত্তি কি হ'ল তথাপি মই নাযাওঁ তই আপত্তি নকৰিবি মোৰ ওপৰত বিশ্বাস ৰাখ মই সকলো ব্যৱস্থা কৰি দিম ইয়াতে আপুনি এটা চহী কৰক বপা আমাৰ ইয়াক ভালদৰে চাবা আপুনি চিন্তাই কৰিব নালাগে বাবা তই ভালদৰে থাকিবি নিজৰ খেয়াল ৰাখিবি হ'ব মা তয়ো ভালদৰে থাকিবি দীপক দা মাক অলপ চাবা হ'ব দে তই ভাল হৈ আহ